মানে মাত্ৰ আপোনালোকৰ 39,000হে ভেকেঞ্চি আছে। যোৱাবাৰ যদি 1 লাখ ভেকেঞ্চি আছিল, কিন্তু এইবাৰ মাত্ৰ 39,000 ভেকেঞ্চি আছে। কিন্তু কেণ্ডিডেট এইটো নাভাবিব যে 39,000 ভেকেঞ্চিত বহুত কম কেণ্ডিডেট এপ্লাই কৰিছে। আপোনালোকৰ 1 কোটি ভাবিব পাৰিছেনে? 1 কোটিতকৈ বেছি কেণ্ডিডেটে এইবাৰ গ্ৰুপ ডিত এপ্লাই কৰিছে। আৰু যি 1 কোটি এপ্লাই কৰিছে তাৰ মেক্সিমামে মানে বেছিতকৈ বেছি গুৱাহাটী জোনত এপ্লাই কৰিছে। চ' কেণ্ডিডেট যিসকলে গুৱাহাটী জোনত এপ্লাই কৰিছে মানে কি হ'ল, আল্টিমেটলি আমি অসমৰ বা নৰ্থ ইষ্টৰ কেণ্ডিডেটে সদায় গুৱাহাটী জোনে আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিওঁ। কি হ'ল তাৰ ফলত যে গুৱাহাটী জোনত এইবাৰ বহু বেছি কাট অফ যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, ফাইনেলি আপোনালোকৰ আহি গ'ল গ্ৰুপ ডিৰ এক্সাম ডেট। আৰু বহু কেণ্ডিডেট ৰখি আছিল এইটো দিনৰ বাবে যে গ্ৰুপ ডিৰ কেতিয়া এক্সাম হ'ব। কালি সন্ধিয়া আপোনালোকৰ আহিছে গ্ৰুপ ডিৰ এক্সাম ডেট। আৰু আমি এটা ডিটেইলত আপোনালোকৰ লগত আলোচনা কৰিম যে গ্ৰুপ ডিৰ এক্সামৰ কেনেকৈ প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু গ্ৰুপ ডিৰ বিষয়ে বহুতে নাজানে একো। চ' মই আপোনালোকক এটা ডিটেইলত ক'ম যে গ্ৰুপ ডিৰ আপোনালোকৰ মানে নৰ্থ ইষ্টৰ কেণ্ডিডেট বা অসমৰ কেণ্ডিডেটৰ কিমান লাভ বা কিমান লছ হ'ব এইবাৰ, সেই সকলোবোৰ কথা আমি এইটো ভিডিঅ'তে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। তেওঁবোৰক এটা ডিটেইলত আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যদি গ্ৰুপ ডিৰ এক্সামৰ বিষয়ে চাওঁ, আপোনালোকে এটা কথা মনত ৰাখিব যে গ্ৰুপ ডি এটা এনেকুৱা ভেকেঞ্চি য'ত আপোনালোকৰ কোনো ষ্টেটৰ ৰিজাৰ্ভেশ্যন নাথাকে। বহু কেণ্ডিডেট ভাবে যে অসমৰ বাবে বহু পোষ্ট ৰিজাৰ্ভেশ্যন আছে, এনেকুৱা একো নহয়। কোনো ষ্টেটৰ লগত এইটো পোষ্ট ৰিজাৰ্ভেশ্যন নাথাকে। তাৰ বিপৰীত দিশে কি হয়, গ্ৰুপ ডিত আপোনালোকৰ জোন বাই ডিভাইড কৰা হয়। মানে জোনে মানে আপোনালোকৰ এটা আছে গুৱাহাটী জোন, এটা ভোপাল, এনেকৈ আপোনালোকৰ জোন থাকে কিছুমান, সেই জোনত এপ্লাই কৰিবলৈ দিয়া হয়। কিন্তু এই জোন যে আছে আমাৰ গোটেই নৰ্থ ইষ্টৰ একমাত্ৰ জোন গুৱাহাটী জোন, তাতে আপোনালোকৰ অকল অসম বা নৰ্থ ইষ্টৰ কেণ্ডিডেট নহয়, গোটেই ভাৰতবৰ্ষৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। এইটো আমাৰ অসমৰ কেণ্ডিডেটৰ বাবে এটা মাইনাছ পইণ্ট। কিয়নো যদি বেলেগ ষ্টেট ইউ পি বিহাৰ সেইবোৰ কেণ্ডিডেটে গ্ৰুপ ডিত আমাৰ অসমৰ মানে গুৱাহাটী জোনত এপ্লাই কৰে, তেন্তে গুৱাহাটী জোনৰ কাট অফটো বহু বেছি হাই যায়। যোৱাবাৰে এইবোৰ দেখা গৈছে। আৰু ইয়াৰ ফলত কি হয়, অসমৰ কেণ্ডিডেট মানে দেখাই নোপোৱা নাযায় যে অসমৰ কেণ্ডিডেট চাকৰি পাব নে নাপায়। আপোনালোকে ভালকৈ গম পায় যে গ্ৰুপ ডিত প্ৰায় অসমৰ কেণ্ডিডেট নাৰ বৰাবৰে থাকে। কিয় এনেকুৱা হয়, কাৰণ সিহঁতে পঢ়া মেটেৰিয়েলবোৰ সিহঁতৰ লগত আছে। সিহঁতে হিন্দীত প্ৰিপেৰেশ্যন কৰে, সিহঁতে মানে এক্সাম পেটাৰ্ণটো সিহঁতে বহুত ভালকৈ জানে। কিন্তু তাৰ বিপৰীতে আমি অসমীয়াত পঢ়াত চ' আমাৰ কি হয়, সেই ষ্টাডি মেটেৰিয়েলবোৰ আমাৰ লগত নাথাকে। চ' আপোনালোকে এইবাৰ অসমীয়াত এক্সাম যিসকল কেণ্ডিডেট অসমীয়াত দিব, সিহঁতে নিজৰ ভালকৈ প্ৰিপেৰেশ্যন কৰক, অসমীয়াত ষ্টাডি মেটেৰিয়েলকেইটা কালেক্ট কৰি লওক। আৰু দ্বিতীয়তে আপোনালোকৰ আহে, আপোনালোকৰ এইবাৰ মানে মাত্ৰ আপোনালোকৰ 39,000হে ভেকেঞ্চি আছে। যোৱাবাৰ যদি 1 লাখ ভেকেঞ্চি আছিল, কিন্তু এইবাৰ মাত্ৰ 39,000 ভেকেঞ্চি আছে। কিন্তু কেণ্ডিডেট এইটো নাভাবিব যে 39,000 ভেকেঞ্চিত বহুত কম কেণ্ডিডেট এপ্লাই কৰিছে। আপোনালোকৰ 1 কোটি ভাবিব পাৰিছেনে? 1 কোটিতকৈ বেছি কেণ্ডিডেটে এইবাৰ গ্ৰুপ ডিত এপ্লাই কৰিছে। আৰু যি 1 কোটি এপ্লাই কৰিছে তাৰ মেক্সিমামে মানে বেছিতকৈ বেছি গুৱাহাটী জোনত এপ্লাই কৰিছে। চ' কেণ্ডিডেট যিসকলে গুৱাহাটী জোনত এপ্লাই কৰিছে মানে কি হ'ল, আল্টিমেটলি আমি অসমৰ বা নৰ্থ ইষ্টৰ কেণ্ডিডেটে সদায় গুৱাহাটী জোনে আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিওঁ। কি হ'ল তাৰ ফলত যে গুৱাহাটী জোনত এইবাৰ বহু বেছি কাট অফ যাব। গুৱাহাটী জোনত বাহিৰা কেণ্ডিডেটে এপ্লাই কৰা এটা প্ৰধান কাৰণ যে যোৱাবাৰ আমাৰ অসমৰ গুৱাহাটী জোনত অলপ ভেকেঞ্চি মানে অলপ কাট অফটো বহুত তলত গৈছিল। যদি আমি যোৱাবাৰ চাওঁ তেতিয়া বহুত বেছি তলত গৈছিল বেলেগ জোনৰ তুলনাত। সেইবাবে কেণ্ডিডেটসকলে কি কৰিল, এইবাৰ গুৱাহাটী জোনতে এপ্লাই কৰিল, যাতে সিহঁতে ভাবিছে যে এইবাৰ অলপ গুৱাহাটী জোনত কাট অফ কম যাব, চাকৰি পাম। চ' আটাইতকৈ বেছি এইবাৰ গুৱাহাটী জোনতে এপ্লাই কৰিছে, যাৰ ফলত আপোনালোকৰ নৰ্থ ইষ্টৰ গুৱাহাটী জোনত অলপ ভেকেঞ্চি মানে অলপ কাট অফটো বহুত তলত গৈছিল। যদি আমি যোৱাবাৰ চাওঁ তেতিয়া বহুত বেছি তলত গৈছিল বেলেগ জোনৰ তুলনাত। সেইবাবে কেণ্ডিডেটসকলে কি কৰিল, এইবাৰ গুৱাহাটী জোনতে এপ্লাই কৰিল, যাতে সিহঁতে ভাবিছে যে এইবাৰ অলপ গুৱাহাটী জোনত কাট অফ কম যাব, চাকৰি পাম। চ' আটাইতকৈ বেছি এইবাৰ গুৱাহাটী জোনতে এপ্লাই কৰিছে, যাৰ ফলত আপোনালোকৰ নৰ্থ ইষ্টৰ কেণ্ডিডেটৰ বাবে কি হ'ব, আপোনালোকৰ কাট অফটো বহুত বেছি হাই হ'ব আৰু আপোনালোকৰ চাকৰি পোৱা আৰু অলপ কষ্ট হ'ব। তথাপিওতো আপোনালোকে হাৰ নামানিব, ভালকৈ পঢ়ি থাকক। আৰু এতিয়া আমি আলোচনা কৰিম আপোনালোকৰ এক্সাম ডেট। আপোনালোকৰ এক্সাম হ'ব 17 নৱেম্বৰৰ পৰা। 17 নৱেম্বৰৰ পৰা আপোনালোকৰ অফিচিয়েলি এইটো আপডেট আহি গৈছে যে আপোনালোকৰ এক্সাম 17 নৱেম্বৰৰ পৰা হ'ব। তো আপোনালোকৰ হাতত বেছি সময় নাই, মাত্ৰ 2 মাহ। যদি এটা চাকৰি ল'ব বিচাৰে তো আপোনালোকে দিন ৰাতি পঢ়িবই লাগিব গ্ৰুপ ডিৰ কাৰণে, কিয়নো কম্পিটিশ্যন এইবাৰ বহুত বেছি। মই আপোনালোকক
ভুৱা আশা নিদিওঁ যে আপোনালোকৰ কম্পিটিশ্যন কম আছে, কম্পিটিশ্যন বহুত বেছি। চ' আপোনালোকে নিজৰ 100% দিয়ক। বেষ্ট অফ লাক। আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ' লৈ, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।